জালৰ লগত মানে এইডাল যে খুঁটা যে হেল্ল' বন্ধুসকল সুপ্ৰভাত নতুন এটা ভিডিঅ'লৈ স্বাগতম আপোনালোকক আজি মোৰ দ্বিতীয় ব্লগ হয় যোৱাকালি ভিডিঅ'টো হয়তো আপোনালোকে চালে কিন্তু আজিৰ ভিডিঅ'টো আকৌ নতুনকৈ বনাই আছোঁ ৰাতিপুৱা সোনকালে উঠিলোঁ উঠি মুখ ধুলোঁ হাত ভৰি ধুই ফ্ৰেছ হৈ যিমান অলপ কাম আছিলে কামখিনি কৰিলোঁ এতিয়া চাহ খাম চাহ খাই কিনে কি কৰোঁ দেখুৱাই থাকিম আপোনালোকক ৰ'ব আৰু এটা কথা কোৱা নাই নহয় আপোনালোকক আমাৰ ইয়াত মানে এটা মানে নিয়ম আছে যে যেতিয়া গাই গৰু জগে তেতিয়া কি হয় মানে 5 দিন নে 7 দিনৰ মূৰত এটা মানে নিয়ম কৰায় যে গাখীৰ খীৰাই চোতালত কলপাত দি শিলগুটি এটা দি এই গাইজনীৰ গোবৰ অকণমান দি গাইটো খীৰাই লৈ গাখীৰ অকণমান দি তাৰপিছত পোৱালিটো আগে আগে গাইজনী পিছে পিছে ঘূৰাব লাগে 5 পাক নহ'লে 7 পাক মানে পোৱালিজনী মানে আগত ঘূৰাব লাগে মানে কি পোৱালিজনী আগত নগ'লে গাইজনী নাযাব যে সেইকাৰণে মানে গাই গৰুজনী ঘূৰিবৰ কাৰণে মানে এই পোৱালিটো আগত মানে লৈ ঘূৰোৱা হয় তো সেই নিয়মটো আজি আছিলে সেইকাৰণে অলপ সোনকালে উঠিলোঁ সোনকালে উঠি সেইখিনি কৰিলোঁ কৰি গৰু ছাগলী যি আছিলে মা ঘৰত নাই মায়ে ছাগলী পোহে মানে ছাগলীখিনিও দিলোঁ পথাৰত গৰুখিনিও দিলোঁ দি আহি বহিলোঁ এতিয়া চাহ তাহ খাই কি কৰোঁ দেখুৱাই থাকিম আপোনাক এয়া চাওক আমাৰ পাকঘৰ খুবেই সৰু মানে কি যেনে তেনে চলি যায় আৰু আমাৰ এয়া চাওক তেওঁ ৰান্ধি আছে আৰু এইফালে চৰুত ভাত বহাইছে তাৰপিছত এইফালে আপোনাৰ দালি হৈ গ'ল আৰু এইফালে চাহ বনাইছে চাওক আমাৰ মানে আঠাৰ পিঠা বুলি কয় আৰু লগতে লাল চাহ গাই মানে কি জগিছে যদিও কালিৰ পৰাহে খাব পাৰিম কাৰণ কি হ'ল ৰাতি গাইজনী যেতিয়া বান্ধিলোঁ আজি ৰাতিপুৱা এটা বহুত ডাঙৰ এটা মানে চিটুৱেশ্যন ক্ৰিয়েট হৈ গ'ল দেউতাই মানে যোৱাকালিৰ পৰা পূৰা আশা কৰি আছে যে গাখীৰৰ চাহ খাব দেউতাই মানে গাখীৰৰ চাহ খুব ভাল পায় ৰাতিপুৱা মানে পূৰা এডভান্স উঠি ৰেডি মানে চাহ খাব আৰু গাখীৰৰ চাহ কি হ'ল পোৱালিজনী এনেকুৱা হিচাপে মই বান্ধি দিলোঁ একে গোটেই ৰাতি পোৱালিজনীয়েতো তাইৰ মাকৰ গাখীৰ খাই শেষ কৰি দিলে ৰাতিপুৱাতো গাখীৰ দিয়াই অকণমান দিছে খালি নিয়ম নীতিটো হ'ল দেউতা পূৰা খং মাথা গৰম হৈ আছে মোৰ ওপৰত তাৰ কাৰণে এইটো কৈ আছোঁ কাৰণ কি লাল চাহ যে মানে গাখীৰ চাহ কালিৰ পৰা খাব পাৰিম আৰু খাওঁ আৰু আজি লাল চাহকে খাওঁ চাহ তাহ খোৱা শেষ হ'ল আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ আহক এইজনী চাওক বহি মোবাইল টিপি আছে চাওক এইজনী মোবাইল টিপি আছে এইফালে কিতাপ সন্মুখত লৈ চাওক এইবিলাক বহা আৰু এইজনী কথা পাতি আছে দুটাই মিলি কথা পাতি আছে মানে ঘটনাটো মই কৈ দিওঁ আপোনাক এই দুজনীৰ কাহিনী মই কৈ দি আছোঁ মানে ছোৱালীজনী হ'ল মোৰ ভণ্টি আৰু এইজনী হ'ল মানে গমেই পাইছে কি আৰু মানে দুজনী যেতিয়া মানে স্কুলত পঢ়িছে দুজনী মানে ফ্ৰেণ্ড আছিলে তেতিয়া মানে খুব মজা ইহঁতৰ বিয়াৰ পিছত দুজনী এটা ঘৰত আহি গ'ল মানে আহি পূৰা ফূৰ্তি আৰু পূৰা মানে জমনি আৰু ইহঁতে একে পঢ়া চহা বাদ দি যেতিয়া লগ পায় পূৰা ফূৰ্তি ধেমালি কাম কাজ এৰি মানে এটাই আনটোক এনেকুৱা ধেমালি মানে এটাক হৈ বুলি কথা পাতে মানে আমাৰ ঘৰত মানুহে ভাবে ইহঁত দুটাই এনেকুৱা কথা পাতে কিয় একে ৰেচপেক্ট নাই কিন্তু ইহঁতে যে ফ্ৰেণ্ড আছিলে যে স্কুলত এইটো কোনেও নাজানে এইটো মানে মেইন কথাটো আৰু বলক আজি আপোনালোকক এটা বস্তু দেখুৱাওঁ আপোনালোকে চাগে দেখিছেও তথাপিও আজি দেখাওঁ যে আমাৰ ইয়াত আমি মাছ কেনেকৈ মাৰোঁ বানপানী আহিলে আৰু এইটো বেচিকেলি কি আমি মানে কি ভাইটি এটাই এই পুখুৰীত বহাই থৈছে জালখন বলক দেখুৱাম আজি কেনেকুৱা হয় বলক দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব এয়া জালখন দেখিছে জালৰ লগত মানে এইডাল যে খুঁটা যে এই খুঁটাডাল এইকে তাৰ পৰা পূৰা কানেকশ্যন দি থৈছে মানে জালখন উঠাৰ পিছত এইডালেই টানি মানে মাছখিনি ধৰিব আৰু এইডাল চাওক বাহ এফালৰ পৰা দেখাওঁ তেতিয়া অকণমান ধুনীয়া হ'ব উঠাই দিয়া টান দিছে এনেকৈ মানে টানি দিলে উঠি যায় জালখন মাছ নাই যোৱাকালি সন্ধিয়া সময়ত লাগিছিলে কিছুমান এতিয়া নাই তো দেখিলে আপোনালোকে
এনেকৈ আমি মাছ ধৰোঁ বানপানীৰ সময়ত। আৰু বলক অলপ আগত কি হ'ল, ভাইটি এটা আহিলে, অহাৰ পিছত তাক ক'লোঁ, সি ক'লে যে চুলিখিনি কাটি দি দিয়া। তে মানে কি আমাৰ ইয়াত মই মোৰ নিজৰ ভাইটিকেইটাক মানে নিজৰখিনিক ঘৰতে কাটি দি দিওঁ চুলি, কাৰণ চেলুনত গ'লে সময়ো যাব প্লাছ টকাও যাব, সেইকাৰণে ঘৰত কাটি দিলে সিহঁতৰ লাভ হৈ যায়, সেইকাৰণে ময়ো কাটি দিওঁ। আৰু মই অকণমান জানো আৰু অলপ চুলি কাটি দিবলৈ। তে তাক ক'লোঁ ব'ল আজি দেখুৱাই দিম ভিডিঅ'টো, নাই সি লাজ কৰে, সেইকাৰণে তাক আৰু দেখুওৱা নহ'ল আৰু ভিডিঅ'ত। তাৰপিছত তাক চুলি কাটি উঠি দি তাৰপিছত মই গা পা ধুই আৰামছে আহি গ'লোঁ ফ্ৰেছ হৈ পূৰা। গাঁৱৰ মানুহৰতো জানেই আপোনালোকে যে গৰু থাকে, ছাগলী থাকে, এইবিলাক থাকে যে। তেতিয়া মানে কি হ'ল, দুপৰীয়া গৰুখিনি অকণমান লৰাই আহোঁ, আৰু ইমান গৰম বাপৰে বাপ, মানে কি কম আৰু, ছাতি নোলোৱাকৈ যাবই নোৱাৰি মানে, একে ইমান কষ্ট বাপৰে বাপ, ইমান গৰম, যাবলৈ মন নাই, তথাপিও কি কৰিম, যাবই লাগিব। ৰাতিপুৱা নি দি আহিলোঁ গৰুকেইটা, এতিয়া দুপৰীয়া গৈ আছোঁ আৰু গৈ লৰাই আহিম। তে বলক। I know you told your friend you're not okay. And tell me what. এয়া পথাৰত নামি আছোঁ ৰাস্তাৰ পৰা, দেখিছেনে? এতিয়া ধান খেতিৰ সময়, মই একেবাৰে পথাৰত ধুনীয়াকৈ নামি আছোঁ, আৰু চেণ্ডেল আছে ভৰিত। গম পাইছেনে কথাটো? মানে খেতি বাতি নাই, প্লাছ বৰষুণ নাই, গোটেই পথাৰখিনি মানে একে ফাটি যাওঁ নিচিনা হৈ আছে একেবাৰে। এয়া চাওক, একে ফাটি যাওঁ মানে কি ফাটিয়ে গ'ল, ইমান মানে টান হৈ আছে। আৰামছে যাব পাৰে, একে মানে খেতি হোৱা নাই যে এইবাৰ, পূৰা বহুত জেগা খালী হৈ আছে এতিয়াও, মানে গৰু দিব পাৰিয়ে মানে এতিয়ালৈকে। আৰু তেনেহ'লে যাওঁ বলক, গৰুখিনি লৰাই দিওঁ, লৰাই দি লাহেকৈ আকৌ ঘৰলৈ গুচি যাম। ইমান ৰ'দ গৰম হ'লেও আজি অকণমান অকণমান ঠাণ্ডাটো, গৰমটো কম আছে আজি, হ'লে অকণমান আৰাম আছে আজি। মানে বেলেগ দিনত বা ইমান গৰম, একে ঘামি অৱস্থা নাইকিয়া হৈ যায় একেবাৰে। বলক গৰুকেইটা লৰাই লওঁ। গাই গৰুজনী ঘৰতে আছে, আৰু এইজনী সেই গাই গৰুজনীৰ পোৱালি এটা, এই ৰঙা এটা, সেইফালে বগা এটা, এই তিনিটা লৰাই দি দিওঁ। লৰাই দিয়াৰ পিছত আকৌ যাওঁতে দেখুৱাই যাম আপোনালোকক। তো বতাহ দি আছে, একেবাৰে বহুত বতাহ দি আছে, যাৰ কাৰণে চুলিবিলাক একেবাৰে চব মানে একে অকাই পকাই গৈ আছে। তে এতিয়া মোৰ গৰু লৰোৱা হৈ গ'ল, তেতিয়া মই ঘৰলৈ গৈ আছোঁ লাহে লাহে। বলক ঘৰলৈ যাওঁ, ৰাস্তাৰ পৰা উঠিলোঁ আহি, এতিয়া বলক ঘৰলৈ গৈ থাকোঁ। I know you told your friend you're not okay. And tell me what's wrong and why you never said you felt that way. তো বন্ধুসকল ঘৰ আহি পালোঁ, অলপ যিহেতু শান্ত হৈছে, বা ইমান গৰম ঘামি গৈছোঁ একেবাৰে। বলক ঘৰত গৈ অকণমান পানী খাই ৰেষ্ট লওঁ। বলক চাওঁচোন কি ৰন্ধা বঢ়া হৈ আছে ইফালে। অঁ, এই আলু ভাজি হ'ব মানে, আৰু ইফালে চয়াবিন তৰকাৰী, ইফালে ভাত অকণমান, মানে দুপৰীয়া আৰু এসাঁজ অলপ লাহেকৈ খাম, আৰু ৰাতি অকণমান ধুনীয়াকৈ খাম। ইয়াত দালি হ'ব দিয়ক। বন্ধুসকল আহক ভাতখিনি খাই লওঁ, দুপৰীয়াৰ ভাত। বেছি একো নহয়, চয়াবিন ভাজি, আলু ভাজি, ভাত, দালি আৰু আচাৰ, ইমানখিনিয়ে আৰু বেছি একো নাই। তো বন্ধুসকল ৰন্ধাটো দেখিলেই, ৰাতিৰ ৰন্ধাত কি আছে, দালি থাকিব, তাৰপিছত আলু ভাজি, ভাত, ইমান চিম্পুল খানি, কাৰণ ইমান গৰমৰ মাজত একো বেছি হাৰ্ড খানি খোৱা নাযায় যে, সেইকাৰণে। তে আজিৰ কাৰণে ইমানতে সামৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ঠিক আছে, বাই বাই।